আপোনালোকে বহুত প্ৰকাৰৰ ৰেষ্টুৰেণ্টত আহিছে বা বহুত ভাল এটা পৰিৱেশত খানা গ্ৰহণ কৰিছে। মই আজি এটা বেলেগ এটা পৰিৱেশৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। এইটো হ'ল আমাৰ ওচৰৰে বাইহাটা চাৰিআলি নতুনকৈ আজি কিছুদিন আগতে অপেনিং হোৱা ৰাইনো এক্সপ্ৰেছ। এতিয়া মই বৰ্তমান আছোঁ বাইহাটা চাৰিআলিত SBI ষ্টেট বেংক অফ ইণ্ডিয়াত লেফ্ট ছাইডত একদম ওচৰতে, লগতে এম বজাৰৰ ওচৰত বুলি ক'ব পাৰি। ৰাজপথত ৰঙা বাছৰ অসমীয়া গিৰি। আজি আমি বাছৰ ভিতৰতে আহাৰ খাম। কি খাম বলকচোন ভিতৰলৈ সোমাই যাওঁ। বহুত দিনেদি মোবাইলত চাই আছিলোঁ, বেলেগৰ মোবাইলত। আজি ভাবিলোঁ ময়ো যাওঁ, লগতে আপোনালোককো লৈ যাওঁ আৰু কিবা এটা খাওঁ, আপোনালোককো দেখুৱাওঁ, আপোনালোককো খুৱাম আৰু আমিও খাম। আৰু আপোনালোকে যিমান মৰম আশীৰ্বাদ দি আছে তাৰ কাৰণে বহুত ভাল লাগিছে আৰু ধন্যবাদ। দিল সে সবী কো শুক্ৰিয়া গাইছ। এয়া মেনুটো চাই ল'লোঁ আমি, মানে কি ক'ম আৰু বাছৰ ভিতৰ ভাগ নভঙাকৈ, মানে এনেকৈ তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে। 4-5খন টেবুলৰ সৈতে মানুহ বহিব পৰাকৈ, আৰু সঁচাই ভিতৰত থাকি এনেকুৱা ফিল হয় যে মই বাছ এখনৰ ভিতৰত আছোঁ নে মই বেলেগ এটা পৰিৱেশত আছোঁ, ধৰিবই পৰা নাই। পেলনীয়া সামগ্ৰীৰেও যে ভাল এটা ৰেষ্টুৰেণ্ট বা হোটেল হ'ব পাৰে মই ভবাই নাছিলোঁ। এখন পুৰণি বাছ আছিলে আৰু ইয়াতে সুন্দৰকৈ এখন ৰেষ্টুৰেণ্টৰ ৰূপ দিছে। সঁচাকৈ ক'ব লাগিব বেছি ভাল লাগিছে। আপোনালোকেও আহিব। আৰু AC লগোৱা আছে, মানে বহুত গৰম পৰিছেতো, যিহেতু গৰম বেছি, সেয়ে মানে AC ফেন চব ব্যৱস্থা আছে। সুন্দৰকৈ লিখা আছে ৱেলকাম বুলি বাহিৰত। এয়া চাওক আমি এতিয়া কি খাম, মানে ম'ম' লৈ আনিছে এইফালে চাওক। খুদুমুলে মানে একদম তত পোৱা নাই আৰু খাব। তাৰপিছত আমি মিল্ক টি খালোঁ, জানমণি মই ম'ম' খালোঁ। তাৰপিছত এয়া চাওক চুপটো ইমানেই টেষ্টি লাগিছে, মানে মই খায়ে আছোঁ আৰু ধুনীয়া লাগিছে। আপোনালোকেও যাবচোন এদিন, বহুত ধুনীয়া লাগিছে একদম, কি ক'ব আৰু। তাৰপিছত মই মানে পইচাটো দিব গ'লোঁ, তাতে মানে দিব লাগে। তাৰপিছত তাৰ পৰা মানে ৰিচিপ্ট এখন দেই। এইফালে মানে সৰু মুগলীহঁতে ইয়াতে বহি আছে আৰু মই সৰু মুগলী বাপাও টিচু পেপাৰেদি মোক মুচি আছে, আৰু এখন মানে ঘৰতো লৈ আহিছে। তাৰপিছত বাহিৰত ওলাই মানে ACৰ বতাহ খাই পিছত ইমান গৰম লাগিছে চাওকচোন। মানে ৰখি থকা বাছ, মানে ৰঙা বাছ ৰখি থকা, মানে ৰৈ থকা নিচিনা লাগে বাছখন, কিন্তু কোনো নাভাবিব যে নতুন মানুহ তাৰে ভিতৰত মানে একদম ৰেষ্টুৰেণ্ট আছে। ষ্টেট বেংকৰ কাষতে এটা বাছ ষ্টপো আছিল নেকি, বাছ ষ্টপ। তাৰপিছত ওলাই আহি এই দাদাজন মানে জানমণিয়ে পইচা দিলে, আৰু আমি গৈছিলোঁ। মেইন কথা হ'ল জানমণিৰ HDFC বেংকত গৈছিলোঁ। জানমণিৰ মানে বৃত্তিৰ চেক জমা দিব বেংকত গৈ। এয়া স্কুটি লৈ গৈছোঁ, স্কুটি লৈ যায়। এয়া স্কুটি ৰখাই ইহঁতে মানে ভিডিঅ' বনাই আছে, আৰু জানমণি আৰু বাবুই সৰু মুগলী। সঁচাকৈ আজি গৈ মানে বহুতেই ভাল লাগিল। আমি গৈছিলোঁ মানে মেইন কাৰণ বেংকত গৈছিলোঁ। বেংকৰ পৰা ভাবিলোঁ আহিছোঁ যিহেতু আজি আৰু ৰেষ্টুৰেণ্টখন চাই যাওঁ। এয়া HDFC বেংকৰ ভিতৰত আমি সোমালোঁ। মানে ইয়াৰে মানে কৰ্মচাৰীবিলাক ইমানেই ভাল, একদম মানে বহুত ৰেচপঞ্চ দিয়ে আৰু মানুহক। তাৰপিছত আমি এতিয়া ঘৰলৈ গৈ আছোঁ, ধুনীয়াকৈ খাই বৈ ভালেই লাগিল। আজি দিনটো বহুত ধুনীয়া উপভোগ কৰিলোঁ আৰু বাই বাই।